ব্লগটো হৈছে কামাখ্যা মন্দিৰ গৈ আছো এই ৰুমৰ পৰা আৰু অকলে যাম বাৰু বাইক ৰেডি এইটো আমাৰ ৰুমটো আৰু এয়া এতিয়া যাম আৰু আজি ব্লগটো হৈছে কামাখ্যা মন্দিৰ যোৱা চাই থাকা ভিডিঅ ফাইনেলি বন্ধুসকল আহি পাম এতিয়া আৰু বেছি টাইম নাই আৰু 2-3 কিলোমিটাৰমান আছে চাগে এয়া পাহাৰৰ মাজে মাজে গৈ আছোঁ আৰু কি তেৰা বেকা ৰাস্তা যোৱা বাটৰ টাৰ্ণিঙৰ নিচিনাই আৰু ফিটটো আহিছে ৱাও গৈ আছোঁ আৰু বেছি টাইম নাই আৰু পামগৈ এতিয়া তাতে আকৌ মানুহ আজি ভিৰ বহুত জাম লাগিছে ৰাস্তাত পাই আহোঁতে বহুত জ্বালা কি কম তেনেকৈ আহি আছোঁ উপায় নাই আৰু জ্বালা য'ত যাম বুলি কৈছোঁ যেতিয়া যামেই আৰু যেনেকৈ নহওক আৰু তাৰপিছত আপোনালোকক মই এটা ভিউ দেখাম তাত চবেই চেল্ফি লয় চেল্ফি পইণ্টটো দেখাম হা সকলোকে চাই থাকিবা আজি এইবাৰে ফাৰ্ষ্ট আহিছোঁ আৰু দেই কামাখ্যা বহুত দিন হ'ল আহিম বুলি ভাবি আছিলোঁ কিন্তু তেনেকৈ সময় মিলাব পৰা নাই বা এনেকৈ তেনেকুৱাই আৰু সেইকাৰণে আজি মানে কি আৰু বন্ধ পালোঁ আজি তাকে ভাবিছোঁ আজি কামাখ্যাৰ পৰা এবাৰ ঘূৰি আহোঁগৈ আৰু দিনটোনো ৰুমতে কি কৰি থাকিম ভাবিলোঁ কামাখ্যাকে এপাক যাওঁ নিজেও চাওঁ আৰু এবাৰ দৰ্শককো দেখাওঁ ৰাইজকো দেখাওঁ মোৰ বন্ধুসকলকো দেখাওঁ তাকে ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ এই স্থান য'ত আহিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ আজি গতিকে সময় উলিয়াব পাৰিলোঁ যেতিয়া আজি দেখাই দিওঁ আৰু ঠিক আছে গৈ থাকোঁ ভিতৰলৈ কি হয় কি নহয় দেখাই আছোঁ ধুনীয়াকৈ ভিতৰলৈ গৈ থাকোঁ আৰু এইটো যে চাই থাকা মুভি ফাইনেলি পালোহি আৰু বহুত ভাল লাগিছে দেই জেগাডোখৰ আজিয়ে ফাৰ্ষ্ট আহিছোঁ আৰু এইফালে ইমান ধুনীয়া দোকান আছে কিবা কিবি দোকানৰ আৰু মানে বহুত কিবা কিবি আছে আৰু যি বিচাৰে তাকে পাব গম পাইছেনে ইয়াত একো কষ্ট নাপায় প্ৰতিটো বস্তুৱে সুবিধা আছে ভগা মোটাৰ পৰা ধৰি চব আৰু দোকান পৰ্যন্ত আছে যোনে যি লাগে আৰু মই তাকে চেণ্ডেলযোৰ ক'ত থ'লোঁ তাকে এতিয়া বিচাৰি ফুৰিছোঁ আৰু পাহৰিলোঁ মই এইফালে আকৌ মাইনাহঁতে ইমান ধুনীয়াকৈ নাচি আছে চোৱা ৱাও ভাল লাগিছে সঁচাকৈ দেই ৱাও গ'ল নাচি হৈ গ'ল আৰু সিহঁতে এতিয়া যাব তাকে মন্দিৰটো মই দেখাই আছোঁ ৰ'বা ইমান সুন্দৰ তাতে আজি দশমী ন মানুহ বহুত ভিৰ সঁচাকৈ বহুত ভাল লাগিছে দেই মন্দিৰটো বিশেষকৈ চাবলগীয়া জেগা আৰু পাহাৰৰ ওপৰত যে মই আজিহে ফাৰ্ষ্ট আহিছোঁ মানে কামাখ্যা টেম্পলটো সঁচাকৈ বহুত চাবলগীয়া জেগা আৰু কোনোবা যদি অহা নাই আহিবা দেই একদম সুন্দৰ পৰিৱেশ পাহাৰৰ মাজত এইফালে আকৌ মানুহবিলাকে পূৰা ফটো তোলা বেষ্টত লৈ আছে এইয়া লাডেন এটা লাডেন আহিছে জামাল আহিছে এইটো সিংহতে আকৌ হামো ক'ব এতিয়া দেই সিংহকেইটা ৰাম সিংহকেইটা নামটোহে কামটো আকৌ বেলেগ হৈ আছে এতিয়া বৰ্তমান তললৈ গৈ আছোঁ আৰু দেই দেখাম সকলোৱে চাই থকা ভিডিঅ'টো কি দেখাওঁ কি নেদেখাওঁ আজি চবকে দেখাই আছোঁ আৰু দেই তাকে চাই থকা ভিডিঅ'টো সম্পূৰ্ণ এয়া গৈ আছোঁ ধুনীয়াকৈ এইয়া পাইছোঁহি আৰু জেগাডোখৰ মেইন জেগাডোখৰ কোনে আহিছা সিহঁততো চিনি পাইছা এইজনী ছাগলী চাওঁ ইমান ডাঙৰ এজনী ইয়াতে বলি দিব আনিছে নেকি নে কি বা নাজানো আৰু ছাগলী বহুত আছে ইয়াত কি বা কৰি আছে जय माता थोड़ा ऊपर करो ना ये चीज गलत है आलो पर सोने दे रहा मैं পৰি আছে আৰু এনেকৈ আছে প্লেচটো পৰিবলৈ ইমান ধুনীয়া পৰিৱেশ এইখিনি হ'ল চেল্ফি জেগা এই ককাই আকৌ জাউ মাৰি আছে ধুনীয়া কাম কৰিছে এইয়া মানুহবিলাকত বহি আছে কিছুমান চাপৰি বহি আছে في الحادثة هي صدق
এইখিনি জেগা চাবৰ কাৰণে বিচাৰি থাকে এইখিনি প্লেচটো ৱাও আমাজিং ৱাহ ইমান ধুনীয়াকৈ ৰিলছ বনাইছে মোচন দেখা সিহঁতৰ লিলি দেখা সিহঁতৰ লিলি চাহ দুইটাই ৱাও সিহঁতৰ নমুনাবিলাকে দেখিয়ে ভাল লাগিছে ঐ বা এইটো হ'ল বাবা আজি মানুহ বহুত দেই এইয়া গঙাপা এখন এইখিনি বাবা কিমান সুন্দৰ প্লেচ এইফালে আকৌ কি আছে মই বন্ধুসকল দেখাই আছো দেই কি সুন্দৰ এইটো আকৌ পঢ়িনে ক'ব পাৰিলোঁ এইটো অসমীয়া মাৰি আছে নে ইংলিছত কৈছে মই বুজিয়ে পোৱা নাই ইংলিছ এই ইয়াত আকৌ পইচা লাগি ধৰে যদি এনেকৈ পইচাটো লগাই দিয়ে ধুনীয়াকৈ ক্লিপ মাৰি লাগি যায় আকৌ দেই সেই আছোঁ চবেই পইচা লগাই আছে তাত এইফালে আকৌ পুৰা ডেন্স চলি আছে বা এই আকৌ ধুনীয়াকৈ ধ্যান হৈ আছে দেই পূৰা মগ্ন হৈ আছে আৰু আমি গৈ এটা কৰোঁ পূৰা অলপ ডান্স দেখাওঁ এইয়া ডান্স কৰি আছে পূৰা জিন্দিগি মাৰি আছে এইয়া পূৰা বেউৰাও হৈ আছে খাই লৈ নে কিহে নাজানো আৰু পূৰা জিন্দিগি মাৰি আছে দেই তাৰ লগত আমি আৰু তাকে দেখাই আছোঁ আপোনালোকক কি পূৰা ডান্স এইয়া ফাকুৱা বয় যে আৰু ভিডিঅ'টো আজি আৰু ইমানতে ৰখালোঁ আৰু নেক্সট বাকী দেখাম বাৰু আহি আছে